আসসালামু আলাইকুম। বামুণডংৰা গাঁওবাসীলৈ বিশেষ গোহাৰি। অহা কাইলৈ আবেলি ৩ বজাত বামুণডংৰা পশ্চিম সমাজ সেৱা সমিতিৰ উদ্যোগত বামুণডংৰা পশ্চিম সমাজ ঈদগাহ ময়দানত মদ ভাং ড্ৰাগছ জোৱা অনলাইন গেমৰ বিৰুদ্ধে এখন সজাগতা সভা আহ্বান কৰা হৈছে। উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে ভাষণ প্ৰদান কৰিব বাঘবৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া মাননীয় তন্ময় ঘোষ। তাৰ লগতে ভাষণ প্ৰদান কৰিব মন্দি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাননীয় তৰণী দাস আৰু তাৰ লগতে ভাষণ প্ৰদান কৰিব ডক্টৰ আমিনুল ইছলাম। তাৰ লগতে ভাষণ প্ৰদান কৰিব ডক্টৰ আনোৱাৰ হুছেইন আৰু সমাজৰ গণ্যমান্য ব্যক্তিসকলেও ভাষণ প্ৰদান কৰিব। গতিকে সকলোকে সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ।